सापकाटा पुलिस थानानि बिबानगिरि शिवा प्रसाद कलितानि बाखनायथाव खामानि। थानानि बायदि बायदि खामानियाव मुखुब जानानै थानायनि उनावबो दान्दिसे सम दिहुननानै गावनि थानानि लांगोनायाव जिबारि हासार बाहायनानै बायदि मैगं-थाइगं आबादनि बागान खालामदों कलिताया। रायजो राजाफ्रा फोरमायनाय बायदिब्ला सापकाटा आउटपस्टनि लांगोनाया सिगां समाव दाखोर-दालाजों बुंफबनानै थायोमोन। नाथाय जेब्लानिफ्राय शिवा प्रसाद कलिताया आइसि महरै बिबान रुजुननाय समनिफ्रायनो रायजो राजाफोरा जोबोद गोजोननाय फोरमायदों आरो बिथांनि बेफोरबायदि खामानि मावनायखौ नुनानै रायजो राजाफोरा जोबोद बाख्नायदों। চাওক আগত যেতিয়া এই থানাৰ সন্মুখতো ঠাইখিনি বহুত লেতেৰা অৱস্থাতেই আছিল, বহুত জংঘল হৈ আছিল, কিন্তু এই কলিতা ছাৰ অহাৰ পিছত এই ঠাইখিনি পৰিষ্কাৰ কৰি ইয়াত বহুত ধৰণৰ এই চব্জি ফুলৰ বাগিচা ৰোপণ কৰিছে। ইয়াত চব্জি চাবলৈ গ'লে ফুলকবি আছে, বন্ধাকবি আছে, ধনিয়া আছে, তাৰপিছত জলকীয়া আছে, মূলা আছে। এই চব্জিখিনি কৰাৰ লগতে ছাৰে এই বাগিচাৰ জৰিয়তে এই থানাৰ সন্মুখৰ পৰিৱেশটো এটা সুন্দৰ কৰি ৰাখিছে। আৰক্ষীৰ এই কলিতা ছাৰে যিখিনি কৰি আছে বহুত ভাল এটা পদক্ষেপ লৈছে। অকল এই বাগিচাৰ ক্ষেত্ৰতেই নহয়, আমাৰ এই অঞ্চলত যিমানখিনি কাম কাজ কৰি আছে ৰাইজে অতিকৈ সন্তুষ্ট। কাৰণ ইয়াৰ আগতে বহুতো আইচি ইয়াতে আহিছে গৈছে, কিন্তু এই পৰিৱেশখিনি যে ইমান লেতেৰা হৈ আছিল কোনো আইচিয়ে ইয়াত ধ্যান দিয়া নাছিল। কিন্তু এই কলিতা ছাৰে এইখিনিক চাফা কৰি ইয়াত যে এটা সুন্দৰ বাগিচা বনাইছে, অতিকৈ আমি আনন্দিত বা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিৱেশটো সুস্থ ৰখাৰ কাৰণে। কি নাম আছিল থানাটোৰ? সাপকাটা আৰক্ষী চকী।